নমস্কাৰ বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোক ভালে আছে। ভক্তি দৰ্শন অসম চেনেললৈ পুনৰবাৰ স্বাগতম জনাই এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আপোনালোকৰ জীৱনত সুখী হোৱাৰ কেইটামান উপায় আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা নতুন নতুন ভিডিঅ' আপোনালোকে গভীৰতকৈ গভীৰ দুখ কষ্টৰ মাজতো নিজক সুখ অনুভৱ কৰিবলৈ শিকক আৰু সদায় হাঁহি থাকক। এটা হাঁহিৰ অবিহনে এটা দিন ব্যৰ্থ। আপুনি কেতিয়াও নিজক আনৰ লগত তুলনা নকৰিব। এনে কৰিলে আপুনি সদায় নিজকে দুখী অনুভৱ কৰিব। সদায় বৰ্তমানত জীয়াই থাকিবলৈ শিকক। অতীত যি হৈ গ'ল সেইটো কেতিয়াও ভাল হৈ নাযায়, কিন্তু অতীতত কৰা ভুলৰ পৰা আমি শিক্ষা ল'ব লাগে, যাতে এনে ভুল পুনৰাই নহয়। অধিক ভৱিষ্যতৰ কথা ভাবিও নিজৰ বৰ্তমানক ধ্বংস নকৰিব, কাৰণ ভৱিষ্যতে কি হ'ব সঠিক কোনেও নাজানে। আপোনাৰ বৰ্তমানৰ কৰ্মস্থিতিয়েহে আপোনাৰ ভৱিষ্যত নিৰ্ণয় কৰিব। স্বাস্থ্যই আমাৰ ডাঙৰ সম্পদ। এটা নিৰোগী সুস্বাস্থ্যই আমাক সদায় সতেজ আৰু সুখী কৰি ৰাখিব পাৰে। জীৱনলৈ অহা যিকোনো প্ৰত্যাহ্বানৰ সৈতে যুঁজ দিয়ক। আমি জীৱনত প্ৰত্যাহ্বান নাশ কৰিব পাৰিলেহে সুখী হ'ব পাৰিম। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টৰ যোগেদি জনাবলৈ নাপাহৰিব। এনেকুৱা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজি আপোনালোকৰ পৰা মই বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।